নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো প্ৰথমতে সবকে 2025 নিউ ইয়াৰ তো সকলোৰে যাতে বহুত ভাল হয় বেষ্ট হয় তাৰ বাবে মই আশা কৰিলো আজি মই যেটো ভিডিও লৈ আইছো ইয়াত মই এটা মানে পাৱাৰফুল কিছুমান হ্যাবিটছৰ বিষয়ে মই আপোনালোকক ডিসকাস কৰিব গৈ আছো যিখিনি হ্যাবিটছ আমি যদি আমাৰ লাইফত ইমপ্লিমেন্ট কৰো ডেফিনেটলি আমি 2025 টো বেষ্ট ইয়াৰ কৰিব পাৰো মই যিমানখিনি মানুহৰ লাইফ হিষ্ট্ৰী পঢ়িছো বা ষ্টাডি কৰিছো তাত মই দেখা পাইছো যে 90% মানুহে এই ডেইলি হ্যাবিটছ খিনি ফলো কৰে আৰু মই নিজেও এই হ্যাবিটছ খিনি বহুত দিনৰ পৰা ফলো কৰি আহি আছো সো আহক আজি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো তো কমপ্লিট ভিডিওটো আপোনালোকে চাব তেতিয়াহে আপোনালোকে ইয়াৰ কমপ্লিট বেনিফিট ল'ব পাৰিব সো আহক আৰম্ভ কৰো তো যিখিনি হ্যাবিটছ মই আপোনালোকক ডিসকাস কৰিম সেই হ্যাবিটছ খিনি বিশেষকৈ আমি দুই ভাগত ভগাব পাৰো এটা হৈছে আমাৰ মৰ্নিং হ্যাবিটছ আৰু এটা হ'ব আমাৰ ইভিনিং হ্যাবিটছ সো প্ৰথমে আমি ষ্টাৰ্ট কৰো মৰ্নিং হ্যাবিটছৰ পৰা সো প্ৰথম যেটো মৰ্নিং হ্যাবিট আমি এডপ্ট কৰিব লাগে আমি আমাৰ লাইফত ইমপ্লিমেন্ট কৰিব লাগে হেতু হৈছে আমি ৰাতি জলদি শুব লাগে আৰু ৰাতিপুৱা জলদি উঠিব লাগে ৰাতিপুৱা উঠি প্ৰথম যেটো কাম আমি কৰিব লাগে হেতু হৈছে gratitude আমি gratitude feel কৰাটো বহুত ইম্পৰ্টেন্ট gratitude মানে কি gratitude মানে আমি thank you জনাব লাগে কাক জনাব লাগে আমি ভগৱানক ৰাইট আজি অলমাইটিক আমি gratitude thank you জনাব লাগে কিয় জনাব লাগে কাৰণ আজি যদি আমি চাবলৈ যাওঁ আজি যে আমি ৰাতিপুৱাটো দেখা পাইছো এটো আমাৰ কাৰণে এটা we are enough lucky আমি বহুত লাকি যে আমি আজি ৰাতিপুৱাটো দেখা পাইছো কিমান মানুহে হয়তো আজি ৰাতিপুৱা দেখা নাপালে হয়তো বহুত মানুহে এক্সিডেন্ট বহুত মানুহে বেমাৰ হৈ বহুত মানুহে বিভিন্ন কাৰণত হয়তো কালি ৰাতিৰ ভিতৰতে তেওঁলোকৰ ডেথ হৈ গল তেওঁলোকে আজি ৰাতিপুৱাটো দেখা নাপালে বাট আমি ৰাতিপুৱা শুই উঠিয়ে আমি দেখা পালো ইমান ধুনীয়া দিন এটা গতিকে সেই কাৰণে আমি সদায় থ্যাংক জনাব লাগে থ্যাংক ইউ জনাব লাগে কাক জনাব লাগে অলমাইটিক আজি হয়তো বহুতে আল্লাহ ক'ব পাৰে বহুতে জেসাসক হেৰি কৰিব পাৰে বাট আমি সবে যাক আমি প্ৰে কৰো তেওঁক আমি থ্যাংক ইউ জনাব লাগে যে হে ভগৱান আজি এই ধুনীয়া দিনটো দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ ফ্ৰম মাই হাৰ্ট আৰু মোৰ দিনটো যাতে ভালে কুশলে যায় সো এই বস্তুটো আমি সদায় এটা গ্ৰেটিটিউড ফিল কৰাটো ভেৰি ইম্পৰ্টেন্ট এটো হৈছে আমাৰ ফাৰ্স্ট হ্যাবিট যেটো আমি ইমপ্লিমেন্ট কৰিব লাগে সেকেন্ড নেক্সট আমি কি কৰিব লাগে নেক্সট আমি পজিটিভ সেলফ টক আমি গোটেই দিনটো আমি বেলেগৰ লগত কথা পাতো বেলেগ মানুহৰ লগত কথা পাতো বাট আমি নিজৰ লগত কিমান কথা পাতি আছো এটলিষ্ট আমি ৰাতিপুৱা অকমান সময় আমি নিজক এটা সেলফ টক আমি কৰিব লাগে পজিটিভ সেলফ টক আমি কেইটামান এফাৰ্মেশনস ক'ব লাগে যিকেইটা এফাৰ্মেশনস আজি ইমান এজন ডাঙৰ পাৰ্সনালিটি এপিজে আব্দুল কালাম ছাৰে আমাক কৈ থৈ গৈছে যেনেকৈ আমি ৰাতিপুৱা শুই উঠি আমি কি ক'ব লাগে পাঁচটা লাইন আমি যদি কওঁ ডেফিনেটলি আমাৰ মানে মৰ্নিং টু এটা বহুত ধুনীয়া মানে যাব গোটেই দিনটো ধুনীয়া যাব যেনেকৈ আমি ক'ব পাৰো আই এম দ্য বেষ্ট আই ক্যান ডু ইট গড ইজ উইথ মি আই এম দ্য উইনাৰ টুডে ইজ মাই ডে জাষ্ট এই পাঁচটা লাইন আমি যদি ৰাতিপুৱা কোৱা ষ্টাৰ্ট কৰো আমি ইউ উইল ফিল দ্য ডিফাৰেন্স আমি ডিফাৰেন্সটো দেখা পাই যাম গোটেই দিনত ৰাইট আৰু আমি ক'ব লাগে আই এম হ্যাপি আই এম হেলদি এণ্ড আই এম সাকসেসফুল I am happy, I am healthy and I am successful. এই তিনটা লাইন আমি আমাৰ নিজক ক'ব লাগে যেতিয়া আমি এই এফাৰ্মেশনস খিনি আমি নিজক কম তেতিয়া কি হ'ব আমি দেখা পাম গোটেই দিনটো এটা পজিটিভ ভাইব্ৰেচনৰে আমাৰ গুছি যাব গতিকে এইটো হৈছে সেকেন্ড হ্যাবিট প্ৰথম হ্যাবিটটো হৈছে আমাৰ গ্ৰেটিটিউড ফিল কৰা সেকেন্ড হ্যাবিটটো এটা পজিটিভ এফাৰ্মেশনস আমি নিজক কোৱা থাৰ্ড যেটো হ্যাবিট আমি ৰাতিপুৱা সময়ত এডপ্ট কৰিব লাগে হেতু হৈছে অলৱেজ মেক ইয়োৰ বেড এতিয়া বহুত মানুহে কি কৰে ৰাতিপুৱা শুই উঠি য'ত শুই আছিলে তেনেকৈ এৰি থৈ গুচি যায় আৰু গোটেইখিনি বস্তু মানে বেয়া হৈ থাকে দেখিবলৈ বেয়া লাগে ৰাইট তো আমি সদায় ৰাতিপুৱা উঠি আমি কি কৰিব লাগে আমাৰ বেডটো নিজেই বনাব লাগে ধুনীয়াকৈ বনাব লাগে এৰেঞ্জ কৰি বনাব লাগে আৰু এইটোত এটা বেনিফিটো আছে বেনিফিটটো কি হয় আমি আমাৰ এটা মনত এটা মাইণ্ডত ফিলিংছ আহিব যে আমি কিবা এটা কাম ৰাতিপুৱা সাকসেসফুলি কমপ্লিট কৰিছো আৰু এই যেটো আমাৰ ফিলিংছ আহিব এই ফিলিংছটো আমাক গোটেই দিনৰ কাৰণে এটা মোটিভেশন দিব আমি যিকোনো কাম যেটা কৰিব যাম আমাৰ লাগিব যে আমি সেই কামটো ইজিলি কমপ্লিট কৰিব পাৰো তো সেই কাৰণে আমি সদায় ৰাতিপুৱা
আমাৰ যিখন বেড আমি বনোৱাটো বহুত বহুত দৰকাৰ নেক্সট যেটো ফৰ্থ হেবিট আমি এডপ্ট কৰিব পাৰোঁ হেতু হৈছে ড্ৰিংক 2 glasses of lukewarm water daily আমি সদায় কুহুমীয়া যেটো গৰম পানী আমি ডেইলি 2 গিলাস ৰাতিপুৱা মানে ব্ৰাছ কৰাৰ আগতে আমি পিয়াটো বহুত দৰকাৰ ইয়াৰো এটা সাইন্টিফিক ৰিজন আছে আমাৰ বিশেষকৈ যেটো ডাইজেশন আমাৰ ডাইজেশনত কি হয় ইয়াত বহুত ইমপ্ৰুভমেন্ট লৈ আহে যেটো আমি 2 glasses of lukewarm water daily আমি পিও আৰু বিশেষকৈ আমি ব্ৰাছ কৰাৰ আগত আমি এই পানীটো খাব লাগে কিয় কাৰণ বিশেষকৈ আমাৰ যেটো সেলাইভা আমাৰ সেলাইভাত এটা গুড ব্যাকটেৰিয়া আছে আৰু এই গুড ব্যাকটেৰিয়াটো কি হয় আমি যেতিয়া ব্ৰাছ কৰো এই ব্যাকটেৰিয়াটো নাইকিয়া হৈ যায় ব্ৰাছ কৰাৰ আগত এই যেটো গুড ব্যাকটেৰিয়া আছে এই গুড ব্যাকটেৰিয়াটো যেতিয়া আমি পানী পিও বা পানী খাও আমাৰ পানীটো যেতিয়া পেটত গুচি যায় পেটত যোৱাৰ লগে লগে আমাৰ পেটত যিমান টক্সিনছ আছে সেই টক্সিনছখিনি দূৰ কৰি দিয়ে গতিকে সেই কাৰণে আমি ব্ৰাছ কৰাৰ আগতে 2 glasses আমি মানে কুহুমীয়া যেটো গৰম পানী আমি সদায় খাব লাগে নেক্সট যেটো আমি হেবিট এডপ্ট কৰিব লাগে হেতু হৈছে কোল্ড শাৱাৰ আমি সদায় কোল্ড শাৱাৰ ল'ব লাগে আৰু কোল্ড শাৱাৰৰ বহুতখিনি বেনিফিট আছে যেনেকৈ আমাৰ বিশেষকৈ যদি আমাৰ কিছুমান ষ্ট্ৰেছ আছে টেনচন আছে তো এইবিলাক গুটিবিলাক বস্তু আমি যেতিয়া কোল্ড শাৱাৰটো ল'ম আমাৰ উইল ফিল ৰিলেক্স আমাৰ ভাল লাগি যাব বহুতে হট শাৱাৰ লয় হট শাৱাৰ আমাৰ হেলথৰ কাৰণে ভাল নহয় আমি কোল্ড শাৱাৰ যদি লওঁ হেতু ডেফিনেটলি আমাৰ যেটো প্ৰেছাৰৰ প্ৰবলেম কাৰবাৰ যদি থাকে হেতুটো বহুতখিনি ইমপ্ৰুভমেন্ট লৈ আনে গতিকে আমি কোল্ড শাৱাৰ লোৱাটো দৰকাৰ নেক্সট যেটো হেবিট আমি এডপ্ট কৰিব লাগে হেতু হৈছে ডেইলি প্ৰেয়াৰ্স সদায় আমি প্ৰে কৰিব লাগে আমি যাক বিশ্বাস কৰো ৰাইট আমাৰ এনেকুৱা এজন মানে শক্তি আছে যেটোৱে গোটেই পৃথিৱীখন চলাই আছে যাক আমি ভগৱান বুলি কওঁ যাক আমি গড বুলি কওঁ ৰাইট তো আমি কি কৰিব লাগে সদায় প্ৰাৰ্থনা কৰাটো বহুত বহুত ইম্পৰ্টেন্ট আজি মুকেশ আম্বানী নিচিনা ইমান এজন ডাঙৰ মানুহ এজন সাকসেসফুল মানুহ আজি তেওঁ যেতিয়া ইন্টাৰভিউ লতে তেওঁক এটা কথা সুধিছিলে ৰিপৰ্টাৰে যে ফাৰ্স্ট কাম আপুনি ৰাতিপুৱা উঠি কি কৰে হয়তো আপুনি চেক কৰে চাগে আপোনাৰ কিমান আজি কিমান আৰ্নিং হৈছে কিমান যোৱাকালি আপোনাৰ কিমান আৰ্নিং হৈছিল কি হৈছে হেপুৰ আপুনি চেক কৰে চাগে বা কিমান আপোনাৰ ৰেভিনিউ জেনাৰেট হৈছে আম্বানী এটা কথাই কৈছে মই এইবোৰ কাম একো নকৰো মই ৰাতিপুৱা শুই উঠি এটা কামে কৰো আই প্ৰে মই সদায় পূজা কৰো সো এই বস্তুটো আমি ডেফিনেটলি আমি এডপ্ট কৰাটো বহুত বহুত ইম্পৰ্টেন্ট নেক্সট যিকেইটা হেবিট আমি এডপ্ট কৰিব লাগে হেতু হৈছে আমি অলপ ওয়াৰ্ম আপ কৰিব লাগে আমাৰ গোটেই বডিটো এক্সাৰসাইজ কৰিব লাগে তাৰ বাবে আমি তিনটা কাম আমি কৰিব পাৰো এটা হৈছে আমি বিশেষকৈ ওয়াকিং আমি খোজ কাঢ়িব পাৰো ৰাইট যদি বাহিৰত খোজ কাঢ়িবলৈ জাগা নাই আমাৰ ঘৰটো বহুতখিনি জাগা আছে আমি ঘৰত হয়তো খোজ কাঢ়িব পাৰো আমাৰ ৰাস্তাত খোজ কাঢ়িব পাৰো ৰাইট নেক্সট যেটো আমি কৰিব লাগে হেতু হৈছে এয়াৰ বাইক যিখন আছে আমি সাইক্লিং আমি ঘৰতে সাইক্লিং কৰিব পাৰি আজিকালি ৰাইট আমি যিখন মেচিন এয়াৰ সাইকেল যেটো আমি কিনি লব পাৰো কিনি পৰে আমি ঘৰতে এক্সাৰসাইজ কৰিব পাৰো আৰু বিশেষকৈ স্কিপিং ৰোপ আমি জপিয়াব পাৰো তো এই তিনটা বস্তু আমাৰ কি কৰিব আমাৰ বডিটো আমাৰ বিশেষকৈ এটা এনাৰ্জি লৈ আহিব ওয়াৰ্ম আপ কৰি দিব গোটেই দিনটোৰ কাৰণে নেক্সট যেটো হেবিট আমি কৰিব লাগে হেতু হৈছে সদায় ডেইলি প্ৰাণায়াম প্লাস মেডিটেশন প্ৰাণায়াম বিশেষকৈ বহুত ইম্পৰ্টেন্ট আমাৰ যেটো ব্ৰেথিং এক্সাৰসাইজ বহুত ইম্পৰ্টেন্ট আমাৰ গোটেই শৰীৰৰ কাৰণে বিশেষকৈ 5টা প্ৰাণায়াম আমি ডেইলি কৰিব লাগে ভস্ত্ৰিকা কপালভাতি অনুলোম বিলোম ভ্ৰামৰী উদ্গীত এই 5টা প্ৰাণায়াম আমি ডেইলি কৰিব লাগে ইয়াৰ বিষয়ে ডিটেইলছত মই বেলেগ এটা ভিডিঅ ডিসকাশন কৰিম যত মৰ্নিং ৰিচুৱেলছৰ ৰিলেটেড মই কমপ্লিট এটা প্লেলিষ্ট বনাম তো এই 5টা প্ৰাণায়াম আমি ডেইলি কৰিব লাগে আৰু লগতে আমি মেডিটেশন কৰিব লাগে মেডিটেশন মানে আমি সাইলেন্স মেইনটেইন কৰিব লাগে সাইলেন্সৰ বহুত পাৱাৰ আছে আজি যেনেকৈ আমি গৌতম বুদ্ধক যতে আমি দেখা পাওঁ অনলি সাইলেন্ট তেওঁ এটা পজত বহি থাকে যেটো মেডিটেশন পজত বহি থাকে ৰাইট তো আমি সদায় মেডিটেশন কৰাটো বহুত দৰকাৰ আমাৰ যিকোনো বস্তুত কনসেন্ট্ৰেশন কৰিবৰ কাৰণে বহুত দৰকাৰ হয় এটো আৰু মাইন্ডটো ষ্টেবল কৰিবৰ কাৰণেও আমি মেডিটেশন কৰাটো বহুত ইম্পৰ্টেন্ট তো এইখিনি কাম আমি ৰাতিপুৱা কৰি আমি আমাৰ যেটো ডেইলি কাম ডেইলি এক্টিভিটি আমাৰ যেটো ডেইলি ওয়ার্ক আমাৰ জব বিজনেস আমি এইবিলাকত আমি আগবাঢ়িব লাগে এটা ইভিনিংৰ কাৰণে মই দুটা হেবিটৰ বিষয় কম যি দুটা হেবিট বহুত ইম্পৰ্টেন্ট এটা হেবিট হৈছে আমি ডেইলি 1 আৱাৰ আফটাৰ ওয়ার্ক আমাৰ কাম হৈ যোৱাৰ পিছত আফটাৰ জব বা আফটাৰ বিজনেস আমি সদায়
জিম কৰাটো বহুত দৰকাৰ আমি এক্সাৰচাইজ কৰাটো বহুত দৰকাৰ আৰু বিশেষকৈ ইয়াৰ কথা মই যদি ক'বলৈ বিচাৰোঁ আজি অক্ষয় কুমাৰ নিচিনা ইমান ডাঙৰ এজন চেলিব্ৰিটিক ইণ্টাৰভিউৰে যেতিয়া মানে ৰিপৰ্টাৰে সুধিছিল যে আপুনি গোটেই দিনটো কেনেকৈ মেইনটেইন কৰে তো তেওঁ এটা কথা কৈছিলে যে যি মানুহে ডেইলি মিনিমাম 2 আৱাৰ্ছ নিজৰ বডিটোৰ কাৰণে দিব নোৱাৰে সেই মানুহ জীয়াই থকা লাভ নাই সেই মানুহ মৰি যায় গতিকে ডেফিনেটলি আমি ৰাতিপুৱা 1 ঘণ্টা আমি বিশেষকৈ যিখিনি মই ক'লোঁ সেইখিনিত আমি কৰিব পাৰোঁ প্ৰাণায়াম মেডিটেশ্যন ৱাকিং চাইক্লিং স্কিপিং আৰু বিশেষকৈ সন্ধিয়া সময়ত আমি 1 ঘণ্টা আমি গোটেই বডিটোৰ কাৰণে আমি ৱেইট লিফটিঙৰ পৰা ধৰি বিভিন্ন ধৰণৰ এক্সাৰচাইজেছ আমি কৰাটো বহুত দৰকাৰ আৰু লাষ্টলি যিটো আমি কৰা দৰকাৰ সেইটো হৈছে আমি আহি যেতিয়া আমি ৰাতি ভাত পানী খাই শোৱাৰ আগে ভেৰি ইম্পৰ্টেণ্ট আমি ৰিড বুক আমি এখন ভাল বুক সেলফ হেল্প বুক এখন আমি পঢ়িব পাৰোঁ পঢ়ি পেলাই আমি শুব পাৰোঁ কাৰণ বুকছৰ পৰা আমি বহুতখিনি নলেজ পাওঁ আৰু সেলফ হেল্প বুক আজিকালি মাৰ্কেটত বহুতখিনি এভেইলেবল আছে আজি যেনেকৈ ইউ কেন উইন হ'ব পাৰে আজি যেনেকৈ মেজিক অফ থিংকিং বিগ হ'ব পাৰে ৰিচ ডেড প'ৰ ডেড হ'ব পাৰে বিভিন্ন ধৰণৰ বুকছ এভেইলেবল আছে আজি সেই বুকবিলাক আমি পঢ়িব পাৰোঁ অসমীয়া বা ইংলিছ যিকোনো লেংগুৱেজত আমি বা হিন্দী য'ত আমি কমফৰ্টেবল আমি পঢ়োঁ অলপ পঢ়িব লাগে ডেইলি সদায় মনত ৰাখিব যে এটা কাম যেতিয়া আমি ডেইলি কৰি যাম সেইটো গৈ এদিনকৈ বহুত ডাঙৰ হৈ যায় গতিকে আমি এদিনত গোটেই কিতাপখন পঢ়িব নোৱাৰোঁ বাট অলপ কৰি আমি যদি ডেইলি পঢ়ি যাওঁ ডেফিনেটলি এদিন সেই বুকখনৰ পৰা আমি যিখিনি নলেজ পাম সেইখিনি আমাৰ জীৱনত বহুতখিনি কাম আহে তো আশা কৰোঁ এইখিনি হেবিটছ আমি যদি আমাৰ লাইফত এই 2025 যদি আমি এডপ্ট কৰোঁ নিশ্চয় 2025টো আমাৰ সকলোৰ কাৰণে এটা বেষ্ট ইয়েৰ হ'ব তো আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো আপোনালোকৰ ডেফিনেটলি যদি ইনফৰ্মেটিভ লাগিছে আপোনালোকে ফ্ৰেণ্ডছ আপোনালোকৰ ৰিলেটিভ আপোনালোকে শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিৰ কাৰণে ইমানেই থেংক ইউ